নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই মোৰ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো মই আজি পঞ্চম শ্ৰেণীৰ গণিতৰ বিষয়ে আলোচনা কৰিম গণিতৰ প্ৰথম পাঠটোৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে মোৰ লগত সহযোগ কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকক গণিতৰ প্ৰথম পাঠটো সংখ্যা আৰু প্ৰক্ৰিয়া তাৰ বিষয়ে অলপ আলোচনা কৰিম তোমালোকে মন দি শুনিবা হন সংখ্যা আৰু প্ৰক্ৰিয়াৰ বিষয়ে ক'বলৈ যাওঁতে ইয়াত দেখিছা নহয় তোমালোকে নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকসকলৰ সৈতে গুৱাহাটীৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰিবলৈ যাবলৈ ওলাইছে আৰু তেওঁলোকৰ সেই ভ্ৰমণৰ অভিজ্ঞতা সম্পৰ্কে কিছুমান প্ৰশ্ন উত্তৰ দি থোৱা আছে আহাচোন আমি সেই প্ৰশ্ন উত্তৰসমূহ কৰোঁ ইয়াত তোমালোকে এই ছবিটো দেখিছা তোমালোকে ইয়াত চোৱা নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ এইটো আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ইয়ালৈ কিমান দূৰত্ব দিয়া আছে 79 কিলোমিটাৰ নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ দূৰত্ব দি থৈছে 79 কিলোমিটাৰ আকৌ দিয়া আছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ দিয়া আছে ইয়া চানমাৰী দেখিছা চানমাৰীলৈ দিয়া আছে 9 কিলোমিটাৰ আকৌ চানমাৰীৰ পৰা তাৰকাগৃহলৈ এয়া তাৰকাগৃহ এই তাৰকাগৃহলৈ দূৰত্ব হ'ল 3 কিলোমিটাৰ আৰু এই তাৰকাগৃহৰ পৰা আকৌ নলবাৰীলৈ এনেদৰে আহি এনেকৈ নলবাৰীলৈ দূৰত্ব হ'ল 70 কিলোমিটাৰ আৰু তোমালোকৰ তলত এয়া দেখিছানে ইয়াৰ পৰাই তোমালোকক কিছুমান প্ৰশ্ন দি থোৱা আছে আৰু সেইখিনি তোমালোকে সমাধান কৰিব লাগে এছৱা নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দূৰত্ব হ'ব এতিয়া চোৱা তোমালোকে নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব আমাক দিয়া আছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ দূৰত্ব কিমান দিয়া আছিল 79 কিলোমিটাৰ এতিয়া তোমালোকে উলিয়াব লাগিব নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব আমাক দিয়া আছিল নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ দূৰত্ব কিমান দিয়া আছিল 79 কিলোমিটাৰ 79 কিলোমিটাৰ ইয়ালৈকে দূৰত্বটো আমি পালোঁ তাৰ পিছতে আমাক দিছে শংকৰদেৱ কলাক্ষেত্ৰলৈ এতিয়া এই আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দূৰত্ব দিয়া আছে 4 কিলোমিটাৰ এইকণৰ পৰা এইকণলৈ দূৰত্ব 4 কিলোমিটাৰ আৰু ইয়ালৈ 79 কিলোমিটাৰ গতিকে এই দুটা দূৰত্ব যদি আমি প্লাস কৰোঁ তেন্তে হলে আমি নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান হেয়া পাই যাম গতিকে 79 কিলোমিটাৰ যোগ কি হ'ব 4 কিলোমিটাৰ 4 কিলোমিটাৰ গতিকে কিমান হ'ব 83 কিলোমিটাৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান হ'ল 83 কিলোমিটাৰ বুজি পাইছানে তোমালোকে তাৰ পৰা দ্বিতীয়তে দিয়া আছে দ্বিতীয় প্ৰশ্নটো দিয়া আছে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ দূৰত্ব কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ এতিয়া চোৱা কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ আমাক দিয়া আছে কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ দূৰত্ব কিমান 9 কিলোমিটাৰ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ আমি এইকণৰ পৰা এই চানমাৰীলৈ দূৰত্বটো প্ৰথমতে উলিয়াই ললো কিমান হ'ল 9 কিলোমিটাৰ গতিকে 9 কিলোমিটাৰ যোগ কি হ'ব চানমাৰীৰ পৰা আকৌ তাৰকাগৃহলৈ দূৰত্ব কিমান দিয়া আছে 3 কিলোমিটাৰ গতিকে চানমাৰীৰ পৰা তাৰকাগৃহলৈ দূৰত্ব কিমান 3 কিলোমিটাৰ গতিকে এই দুয়োটা আমি যোগ কৰিলো কিমান পালো কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ দূৰত্ব আমি কিমান পালো 12 কিলোমিটাৰ এতিয়া আমি কিমান পালো কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব কিমান হ'ল 12 কিলোমিটাৰ এতিয়া 2 নম্বৰ উত্তৰটো একানত কি হ'ব 12 কিলোমিটাৰ এইকণত কিমান হ'ব 83 কিলোমিটাৰ
এবাৰ আমি 3 নম্বৰলৈ আহোঁ চানমাৰীৰ পৰা তাৰকাগৃহলৈ তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব কিমান এতিয়া চানমাৰীৰ পৰা তাৰকাগৃহ হৈ এতিয়া চানমাৰীৰ পৰা তাৰকাগৃহ হৈ আমাক দিয়া আছে চানমাৰীৰ পৰা তাৰকাগৃহলৈ দূৰত্ব কিমান দিয়া আছে চানমাৰীৰ পৰা তাৰকাগৃহলৈ দূৰত্ব 3 কিলোমিটাৰ দূৰত্ব দিয়া আছে 3 কিলোমিটাৰ আৰু তাৰকাগৃহৰ পৰা আকৌ নলবাৰীলৈ দূৰত্ব কিমান দিয়া আছে 70 কিলোমিটাৰ গতিকে 3 কিলোমিটাৰ যোগ 70 কিলোমিটাৰ গতিকে আমাৰ টোটাল কিমান হ'ল 73 কিলোমিটাৰ মানে চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ এই চানমাৰীৰ পৰা এইফালেদি আহি তাৰকাগৃহ হৈ নলবাৰীলৈ দূৰত্বটো কিমান হ'ব 73 কিলোমিটাৰ এইকণত কিমান হ'ব 73 কিলোমিটাৰ তোমালোকে এইকণলৈকে নিশ্চয় বুজি পাইছা এইবাৰ চোৱা ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাসমূহৰ বিষয়ে তোমালোকক সমাধান কৰিবলৈ দিয়া আছে এইখিনিও তেনেই সহজ তোমালোকে কৰিব পাৰিবা চোৱা গাই প্ৰতি 200 টকাকৈ তেওঁলোকে সংগ্ৰহ কৰিলে আৰু 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ কিমান হ'ব গতিকে 200 টকাকৈ 20 জনৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ কিমান হ'ব 200 পূৰণ 200 টকা পূৰণ 20 গতিকে আমি শূন্যৰ পূৰণৰ বিষয়ে তোমালোক সকলোৱে নিশ্চয় জানাই আগৰ পৰা গতিকে শূন্যৰ সৈতে কোনো সংখ্যা পূৰণ কৰিলে আমি কেইটা শূন্য আছে প্ৰথমে সেইটা শূন্য বহাই ললো ইয়াত আমাৰ কেইটা শূন্য হ'ল টোটাল এটা দুটা তিনটা গতিকে তিনিটা শূন্য আমি বহাই ললো তাৰ পিছত আমি সংখ্যা দুটা পূৰণ কৰি দিলো কিমান হ'ল 2 দুগুণ 4 মানে কেই টকা হ'ল 4000 টকা তেওঁলোকে কেই টকা উঠিলে মুঠ 4000 টকা এবাৰ চোৱা 2 নম্বৰ প্ৰশ্নটোৰ দলটোৱে গাড়ী ভাড়াৰ বাবদ 2200 টকা আদায় দি দিলে তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিব তেওঁলোকৰ কেই টকা সংগ্ৰহ হৈছিল মুঠতে তেওঁলোকে কেই টকা সংগ্ৰহ কৰিছিল 4000 টকা গতিকে তাৰে সেই 4000 টকাৰ পৰা কেই টকা দি দিলে তেওঁলোকে 2200 টকা গতিকে তেওঁলোকৰ হাতত কিমান থাকিব 4000 টকা বিয়োগ 2200 টকা গতিকে তেওঁলোকৰ হাতত কেই টকা থাকিল 1800 টকা হয়নে তোমালোকে বিয়োগ কৰি চোৱাচোন 0 0 0ৰ পৰা 0 গ'ল 0 তাৰ পৰা এফালে আহিল 0ৰ পৰা 2 নাযায় গতিকে আমি ইয়াৰ পৰা 1 ধাৰ কৰিলো কিমান হ'ল 10 10ৰ 2 গ'ল থাকিল 8 আৰু ইয়াত থাকিল কিমান 3 3 2 গ'ল থাকিল 1 বুজি পালা নহয় এইবাৰ হ'ল 3 নম্বৰটো আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ শিক্ষকসহ গ্ৰাই প্ৰতি 10 টকাকৈ জমা দিয়াত টিকটৰ বাবে মুঠ খৰচ হ'ল কেই টকা আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ কৰা টিকেট মানে এন্ট্ৰি ফিছৰ সদায় 10 টকাকৈ পইচা লয় তোমালোক যোৱাবিলাকে নিশ্চয় জানা গতিকে 21 জনৰ কেই টকা হ'ব মুঠতে 10 টকাকৈ 21 পূৰণ 10 গতিকে কেই টকা হ'ব 210 টকা তেওঁলোকে কেই টকা ভৰিলে 210 টকা এইকণত হ'ব কিমান 210 টকা আৰু তেওঁলোকৰ হাতত বাকি ৰল কিমান তেওঁলোকে হাতত বাকি আছিল 1800 টকা সেই 1800 টকাৰ পৰা আকৌ তেওঁলোকে কেই টকা দিবলগীয়া হ'ল 210 টকা গতিকে তেওঁলোকৰ হাতত কিমান বাকি থাকিল তেওঁলোকৰ কিমান বাকি থাকিল 1800 টকা বিয়োগ কিমান হ'ল 210 টকা গতিকে তেওঁলোকৰ হাতত বাকি কিমান থাকিল 1800 বিয়োগ 210 গতিকে তেওঁলোকৰ হাতত বাকি ৰল কিমান তেওঁলোকৰ হাতত বাকি কিমান ৰল 1800 বিয়োগ 210 সমান 1790 টকা তোমালোকে বিয়োগ কৰিব নিশ্চয় পাৰিবা নহয় এটো কিমান হ'ল 1790 টকা এবাৰ চোৱা চতুৰ্থ প্ৰশ্নটো দলটোৱে খোৱাৰ বাবদ গাই প্ৰতি 65 টকাকৈ খৰচ কৰিলে এতিয়া মুঠ 21 জনৰ বাবে কিমান টকা খৰচ হ'ব বাৰু
গাই প্ৰতি মানে প্ৰত্যেকজনৰ খাওঁতে কেইটকাকৈ দিবলগীয়া হ'ল 65 টকাকৈ গতিকে 21 জনৰ কিমান দিব লগা হ'ল 65 টকা পূৰণ 21 সমান কিমান হ'ল গতিকে তোমালোকে এইটো কাখতে এনেদৰেও পূৰণ কৰি ল'ব পাৰিবা 65 পূৰণ 21 তোমালোকে নিশ্চয় পূৰণ কৰিব জানা গতিকে আমাৰ কিমান হ'ল পূৰণ কৰোঁতে কিমান হ'ল তোমালোকে কৰিবাচোন বাৰু পাৰিবানে তোমালোকে নিজে নিজে এইটো পূৰণ কৰিবা আমাৰ কেই টকা হ'ল 1365 টকা পূৰণ কৰিব পাৰিছা নহয় তোমালোকে 5 গুণ 5 6 গুণ 6 5 গুণ 10 শূন্য হাতে গ'লে 6 গুণ 12 13 গতিকে আমি এইকেইটা যোগ কৰিলোঁ মুঠতে কেই টকা হ'ল 1365 টকা তোমালোকে এনেদৰে অংকখিনি কৰি যাবা তেওঁলোকৰ মুঠ খৰচ 1365 টকা এবাৰ চোৱা 5 নম্বৰটো লৈ চোৱা এতিয়া দলটোৰ হাতত টকা জমা থাকিল এতিয়া তেওঁলোকৰ দলটোৰ হাতত কেই টকা জমা থাকিব তেওঁলোকক খোৱা বোৱা বাবদ কিমান দিলে 1365 টকা গতিকে তেওঁলোকৰ হাতত কেই টকা জমা আছিলে আগতে 1790 টকা এবাৰ কিমান জমা থাকিব এতিয়া আমি তাৰ পৰা 1790 টকাৰ পৰা কি মাইনাস কৰিম 1365 টকা মাইনাস 1365 টকা গতিকে কেই টকা থাকিব বিয়োগ কৰিব পাৰিবা নহয় এটো 10ৰ 5 গ'ল থাকিল 5 10ৰ 5 গ'ল থাকিল 5 ইয়াত থাকিলে তোমাৰ কিমান 8 8ৰ 6 গ'ল থাকিল 2 আৰু ইয়াত থাকিলে কিমান তোমাৰ 7 7ৰ 3 গ'ল থাকিল 4 একৰে গ'ল 0 গতিকে কেই টকা বাকি থাকিল তেওঁলোকৰ হাতত 425 টকা তোমালোকে একেলগে নিশ্চয় বুজি পাইছা এবাৰ চোৱা 6 নম্বৰত আন এটা সমস্যা দিয়া আছে কিতাপ কিনিবৰ বাবে আকৌ এবাৰ ৰন্টুক দেউতাকে 450 টকা দি পঠাইছিল সি গ্ৰন্থমেলাৰ পৰা তলত উল্লেখিত কিতাপসমূহ কিনিলে এখন বুঢ়ীআইৰ সাধুখনৰ মূল্য হ'ল 65 টকা এখন ইছপৰ সাধুৰ মূল্য হ'ল 45 টকা এখন স্পকেন ইংলিছৰ মূল্য হ'ল 82 টকা আৰু ৰং কৰিব পৰা কিতাপ 5খনৰ মুঠ মূল্য হ'ল কিমান 125 টকা গতিকে গ্ৰন্থমালাত ৰন্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰন্টুৰ হাতত কিমান টকা জমা থাকিল এটো তোমালোকে নিশ্চয় নিজে নিজে কৰিব পাৰিবা তেওঁ কিতাপ কিনুতে কেই টকা খৰচ হ'ল এই কিতাপৰ মূল্যখিনি তোমালোকে একেলগে যোগ কৰি পেলাবা যোগ কৰিলে কিমান হ'ব 66 টকা যোগ 45 টকা তাৰপিছতে 82 ৰং কৰিব পৰা 5খন কিতাপৰ মূল্য হ'ল 125 টকা গতিকে তেওঁৰ মুঠ কিতাপৰ মূল্য হ'ব 318 টকা তো মুঠ কিতাপৰ মূল্য হ'ল 318 টকা এতিয়া ৰন্টুৰ হাতত কেই টকা জমা থাকিলে তেওঁ দিছিলে 450 টকা গতিকে 450 টকাৰ পৰা তেওঁ কিতাপ কিনি খৰচ কৰা 318 টকা আমি মাইনাস কৰিলো তেওঁৰ হাতত থাকিল 132 টকা তেওঁৰ হাতত কেই টকা জমা থাকিল 132 টকা তোমালোকে এইকনলৈকে নিশ্চয় এই সমস্যাখিনি সমাধান কৰিব পাৰিছা নিশ্চয় বুজি পাইছা ইয়াৰ পিছত দিয়া আছে তোমালোকক পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ কালি 352 বৰ্গ কিলোমিটাৰ আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল আকবৰে 1556 খ্ৰীষ্টাব্দৰ পৰা 1605 খ্ৰীষ্টাব্দলৈ শাসনভাৰ চলাইছিল গুৱাহাটীৰ পৰা দিল্লীৰ দূৰত্ব 1930 কিলোমিটাৰ 2018 চনৰ পিয়লমতে কাজিৰঙাত গড়ৰ সংখ্যা 2413টা হিমালয়ৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8848 মিটাৰ এই বাক্যত থকা সংখ্যাবোৰ তোমালোকক আখৰেৰে লিখিব লাগে
তোমালোকে নিশ্চয় পঢ়ি আখৰেৰে লিখিব পাৰিবা ইয়াত দিয়া আছে কিছুমান এইটো 352 এইটো এটা আখৰেৰে লিখিব দিছে 352 তোমালোকে এখিনি নিশ্চয় জানা এনেকৈ এইটো কি হ'ব একক দহক শতক আমি এনেদৰে হিচাপ কৰি লৈ লিখিব পাৰিম এটো কিমান হ'ল 600 তোমালোকে এনেদৰে আখৰেৰে লিখি যাবা এখিনিও লিখিব পাৰিবা এটো একক দহক শতক হাজাৰ এনেদৰে তোমালোকে স্থানীয় মান অনুসৰি মনত পেলাই গাই যাবা আৰু হিমতে লিখি যাবা 1556 এটো লিখিব পাৰিবা তোমালোকে 1605 এনেদৰে তোমালোকে এই পিছৰ অংকখিনিও আখৰেৰে লিখি গৈ থাকিবা আৰু পিছত মোক দেখাবা পাৰিলে